ফ্রেন্ডস, ওয়েলকাম টু মাই ইউটিউব চেনেল মাসুক ইকবাল। তো হাই ফ্রেন্ডস, আজি মানে আমার কেনেকুৱা আপোনালোকৰ একটু দেখিব বিচাৰিছোঁ মানে। তো বলক আমি আমাৰ ঘৰখন কেনেকুৱা কৰিছে মানে চব চাম আজি। তো বলক এইভাগে আমাৰ ঘৰটো হৈছে অলপ বাহিৰৰ পৰা আৰম্ভ কৰোঁ। তো বলক। তো ফ্রেন্ডস, এইখান হৈছে আমাৰ চোতাল। এইভাগেতো আমাৰ গোটেই ঘৰটো আছে মানে। এইভাগেতো গোটেই ঘৰ। তো খান হৈছে চোতাল আৰু এইভাগে ফুল চুল কিবা কিবি ৰোৱা আছে মানে এনেকৈ। তো এবাকে কিবা আমার মাই মানে খেতি চেতি শিখবে। তো আপোনালোকে আহিলে ইনকে চিটি আহিব চেৰিটি উঠি এতে চেণ্টাৰলৈকে আৰু ডাইৰেক্ট ইনকে ৰুমত। তো ৰুমৰ এনেকৈ দৰ্জাখন খুলি লৈ কেনে এনেকৈ ভিতৰৰ বাগে আহিব। আহি কেনে ইয়াতেতো ৰুম আছে, ইয়াত এখন বিচনা আছে, ডানলপ চানলপ পাৰা আছে। আপোনালোকে ইয়াতে বহিব পাৰে আৰু এবাগে মই ভিডিঅ' চিডিঅ' বনাই এখন জেগাত মানে আপোনালোকে দেখা পায়ে থাকে মোৰ ভিডিঅ'ত এখন জেগা মানে এনে কিবা কেতিয়াবা ৱেলকাম টু মাই ইউটিউব চেনেল এগলা হ'ল ইয়াতে মানে এতিয়া বনা যায়। তো এই দিয়ক আৰু বাকী এনেকৈ এখন চাহ তাহ খোৱা কৰি ইয়াতে এখন টেবুল আছে, বাকী ডানলপ আৰু বাকীটো চিলাই মেচিন আপোনাৰ মানে বাইদেৱে এই কাপোৰ চাপোৰ চিলাই কৰি থাকে আৰু এখন ডানলপ কি ডাইনিং আছে। তো আৰু বাকী এটা ৰুম আছে, তাৰপিছত আৰু দুটা ৰুম আছে। এইভাগে আছে, এইটো আছে আমাৰ মাক আনিছিল মানে হেৰিত পাই মাকহঁতৰ ঘৰৰ পৰা আনিছে এইটো। তাৰ মানে মাকহঁতৰ ঘৰৰ পাই দিয়া তলকে যি মাল দিয়ে সেইটো। তাৰপিছতে বাকী এটা চৌকেছ আছে, টিভি আছে আৰু বাকী হোম থিয়েটাৰ কিবা কিবি আছে আৰু বাকী ফেন আছে আৰু চিলিং লগা হোৱা নাই দিয়ক এতিয়ালৈকে ওপৰত। মানে চিলিং গেন অলপ দেৰি কৰি লগাম বুলি কৈছে আৰু কালাৰ বেয়া আছে, কালাৰটো কৰা নাই ঘৰত। তো এই আৰু বাকী খানাগিলা আছে, বাকী কাপোৰ চাপোৰ এনেকৈ মেল দিয়া আছে আৰু বাকী এটা ঘৰ আৰু বাকী এটা ৰুম আছে। এইটো ৰুমত মানে মই থাকোঁ। এইটো ৰুমত মানে ময়ে থকা যায়। এইটো ৰুমত আছে বাকী খানাগিলা আছে, বাকী বিচনা আছে, এখন বিচনাত মই থাকোঁ। তাৰপিছত এবাকে এখন পঢ়া টেবুল আছে, ইয়াত মোৰ কিতাপ চিতাপ থোৱা আছে মানে একদম ভালকৈ। এইটো মোৰ বেগ স্কুলত নিয়াই। তাৰপিছত এবাকে এখন কেলেণ্ডাৰ আছে, ভালদৰে এনেকৈ মানে থৈ দিছোঁ যেনে ইয়াতে মই পঢ়া চাওঁ যাতে। আৰু এবাকেতো ফ্ৰিজ আছে, ফ্ৰিজত কিবা কিবি বস্তু আছে আৰু এতিয়া বহুত কিবা কিবি বস্তু আছে। তাৰপিছত এবাকে খানাগিলা আছে, তাৰপিছত এবাকে এখন আইনা আছে। ইয়াতে মই মানে মুখ চুখ চাং মানে ইয়াতে কৰিব লগা ভিডিঅ' চিডিঅ' কৰিব লগা ইয়াতে মানে মুখ চুখ চাই কেনে কামখিনি কৰোঁ। তো এয়ে আমাৰ এইটো ৰুম, মই থকা ৰুম আৰু বাকীটো পাকঘৰটো আছে, পাকঘৰটো দেখুৱাই দিছোঁ অলপ। তো সেইটোৱে হৈছে আমাৰ পাকঘৰ, এইভাগে পাকঘৰটো আছে। এনেকৈ ইয়াত মানে এইগিলা বাচন চাচন থোৱা আছে, কিবা কিবি মছলা চছলা পাতি থোৱা আছে, বাকী গেছ আছে, বাকী পানীৰ ব্যৱস্থা গেলা আছে, ইয়াতে গেছ আছে। তাৰপিছত এনেই ইয়াতে কিবা চাউল তাউল থোৱা আছে আৰু বাকী সাজ বাচনবিলাক আছে। ইয়াতে এতিয়া ধুই আনি কিনে সাজ বাচনখিনি থৈছে মানে। আৰু বাকী এখন পৰ্দা মাৰি দিছোঁ আৰু এইভাগে নিছে, এইভাগে এম্বেৰাটো আছে। তাৰপিছত ইয়াতে বিচনাখন আছে, ইয়াতে টেবুলখন আছে আৰু বাকী কিছুমান ছবি আছে মানে মই সৰুতে আঁকি ইয়াতে মাৰি থৈ দিছিলোঁ, এতিয়া এনেকৈ আছে এৰিয়া নাই লাই দিয়ক। তাৰপিছত এভাগে আমাৰ বাৰান্দাখন আছে, একদম লম্বাই একেলগে বাৰান্দা। তো ইয়াতে বাৰান্দাত মানে এনেকৈ চেট টেট থোৱা আছে আৰু ইয়াতে মানুহজন আহিলে ইয়াতে বহি কিছুমান। তো আৰু বাকী আমাৰ চোতালখন আছে, চোতালখনত এনেকৈ কিবা কিবি ফুলবোৰ আছে, অলপ বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। আৰু ইয়াতে বাৰান্দাখনত একলা আছে, জোতা চেণ্ডেল থোৱা কৰি এখন ময়ে বনাই দিছোঁ। ইয়াত মানে চাং টাইপৰ কৰি ইয়াত জোতা চেণ্ডেল যাতে থ'ব পাৰে, বাহিৰৰ পৰা ওলাই ডাইৰেক্ট যেতিয়া থ'ব পাৰে এনেকুৱা টাইপত বনাই দিছোঁ। এয়াই আৰু এটা গোলাপ ফুল আছে মানে ফুলি থাকে, আজি ফুলা নৈকে ফুলি আছে ওপৰতে। ইয়াতে আৰু এইগিলা আমাৰ মায়ে মানে এইগিলা খেতি চেতি কৰিছে। এতিয়া পাকঘৰটো চাইডেৰে এনেকৈ ওলাই ইয়াত কইল ঘৰখন দেখা পাব আমাৰ। ইয়াতে মানে কইলটো এটা মটাৰ আছে, ফিল্টাৰ দুটা আছে এনেকৈ। তো বাকী আৰু লেট্ৰিন বাথৰুমবিলাক আছে। এইভাগে মোৰ চাইকেলখন থোৱা থাকে, এইভাগে এইটো মানে মাটিৰ ঘৰ এটা বনাই দিছোঁ। এইভাগে চাইকেলখন থোৱা থাকে, তাৰপিছত এখন চাইকেল থাকে, ইয়াত চৌকা থাকে, কেতিয়াবা গেছ চেছ শেষ হ'লে ইয়াতে মানে ঠাণ্ডা যায় ভাত চাত। তাৰপিছতে এই আৰু নাইকেল আছে আৰু ইয়াতে আমাৰ গাড়ীখন থোৱা থাকে, স্কুটিখন মানে। তাৰপিছতে বাকী চোতালখন আছে, ইনকেও চিধা আহিব পাৰি, ইনকেও আহিব পাৰি। তাৰপিছতে বাকী কইল ঘৰ আৰু বাকী আছে আমাৰ বাৰীখন। তো এইটো হৈছে আমাৰ বাৰী, বাঘ আছে। তাৰপিছতে বাকী খাল চাল কিবা কিবি আছে। এই আপোনাৰ বাচুপ আমাৰ নহয় মানে সিহঁতৰ বাচুপ। তো এইখিনি হৈছে আমাৰ ঘৰ আৰু এইভাগে মানে এইগিলা ডেক'ৰেশ্যন কৰিছিলোঁ বিয়াত। এইবিলাক গাছডাল মৰি থাকিল, এতিয়া কাটিব পৰা নাই, পক্ষীকেইটা ওপৰত আছে, তো আমাৰ কাটিবই পৰা নাই ৰ'ব গাছডাল। এই দিয়ক আমাৰ ঘৰটো আৰু বাকী এইগিলা মই ৰুই দিছোঁ এনেকৈ একদম টায়াৰ এটাৰ ভিতৰত। তো আৰু বাকী ফুল চুল আছে কিবা কিবি। আৰু এইভাগে মানে আমাৰ কণাটো আছে, কণাটো কিবা কিবি বস্তু ৰোৱা আছে। এইভাগে একদম জালাৰ গাছ আছে আৰু এইভাগে কাজিটেঙাৰ গাছ আছে, কাজিটেঙা লাগি আছে এইটো। আৰু এইভাগে কিবা কিবি আছে, ইয়াতে একদম জালাৰ গাছ আছে, ইয়াতে কাজিটেঙাৰ গাছ আছে, এইগিলাই কিবা কিবি।
আৰু এবাৰ ৰাস্তাটো মজা কৰি দেখা পায় আমাৰ ঘৰ মানে এনেকৈ হাৱেৰ কাষতে এইটো হাৱে এনেকৈ গাড়ী দিনকে মানে গাড়ী যাই থাকে একদম হাৱেৰ কাষতে এইবাগে নলবাৰী এনেকৈ চিধাই এবাগে চিধাই গ'লে আপোনালোকে নলবাৰী পাব আৰু তেনেকৈ একবাৰ গুচি গ'লে বৰমা পাব আপোনালোকে যেতিয়া এনেকৈ চিধাই নুমি ইয়াতে ঘৰটো দেখা পাব এনেকৈ এখানে এনেকৈ টিঙৰ দৰ্জা আছে টিঙৰ দৰ্জাখনৰ পৰা এনেকৈ খুলি দিব এইবিলাক খুলি দিয়ে অট'মেটিকলি দৰ্জাখন খুলি যাব তো এই আছিলে আজিৰ ভিডিঅ'টো তো ঘৰক লগি ঘৰতে কৰিছোঁ বলক ঘৰক আজিৰ ভিডিঅ'টো কিনিছোঁ যদি ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া এইখিনিয়ে আৰু এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ তো এতিয়া এইখিনিয়ে বাই বাই টাটা চি ইউ